হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল অফিচ ব্লগ। আজি আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ঘৰৰ পৰা আৰম্ভ নকৰিলোঁ, কাৰণ আমি অলপমান লেট হৈ আছিলোঁ। মন্দিৰত যাম বুলি ভাবিছিলোঁ, যিহেতু আজি ছানডে' হয়। আৰু আপোনালোকে সকলোৱে গম পায় শাওনৰ মাহ চলি আছে, গতিকে আমি গোটেই ফেমিলিটো আহিছোঁ। মই, মোৰ মানুহজনী আৰু ভণ্টি আৰু ভণ্টিৰ ল'ৰাটো বহি আছে। গোটেইকেইটা আহিছোঁ, ৰেংমেঙলৈ আহিছোঁ। তাতে আমি তাৰ পৰাই পানী উঠাই তাতে শিৱ মন্দিৰ আছে, তাতে ঢালিম। তো সেইবুলি আহিছোঁ। আৰু বস্তু বাহিনী আমি কিছুমান লগত লৈ আহিছোঁ আৰু কিছুমান আমি কিনি ল'ম। আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই পূৰা এতিয়ালৈকে। এতিয়াতো টাইম হৈ আছে প্ৰায় 12টা বাজে। আৰু সন্ধিয়া টাইমত যাম বুলি ভাবিছিলোঁ, কিন্তু সন্ধিয়া টাইমত মোৰ কেমেৰা কণ্ডিশ্যনো ইমান ঠিক নহয়, যিহেতু মই মোবাইল কেমেৰা দি কৰি আছোঁ। গতিকে ৰাতি আপোনালোকক ইমান ভালকৈ দেখাব নোৱাৰিম, সেইটো কাৰণে ভাবিলোঁ দিনতে যাওঁ এবাৰ। ৰাতিপুৱাৰ পৰা একো খোৱাও নাছিলোঁ, এতিয়া আহি আছোঁ। ফটাফট পানী চানীখিনি ঢালি লওঁ। আৰু গৰমটো বহুত পৰিছে, গতিকে এনেইতো ব'লবমত এনে ড্ৰেছ পিন্ধি আহিব লাগে, কিন্তু মই আৰু বগাটোৱে পিন্ধি আহিলোঁ। কাৰণ বগা পিন্ধিও যাব পাৰে মন্দিৰত, গতিকে বগাটোৱে পিন্ধি আহি গ'লোঁ। এনেইতো মোৰ লগৰবিলাক গৈ আছে ব'লবম বুলি। কোনোবা শিৱসাগৰ গৈছে আৰু কোনোবা কেদাৰনাথ আৰু কোনোবা বহুত বেলেগ জেগাত গৈ আছে। আৰু মোৰো যাব মন আছিলে, কিন্তু ডিউটি আছে, অফিচ যাব লাগে, গতিকে মই তেনেকৈ যাব নোৱাৰোঁ। সেইটো কাৰণে ভাবিছোঁ এবাৰ গৈ পেলাই তাৰ পৰাই পানীখিনি তুলি তাতে মন্দিৰ আছে, তাতে আমি ঢালি আহিম বুলি ভাবিছোঁ। সেয়ে ভাবি আহি আছোঁ। ৰেংমেং একেবাৰে পাহাৰৰ লগতে হয়, পাহাৰৰ ওচৰতে। তো পাহাৰৰ পৰা সৰু জুৰি এটা নামি আহিছে, তো তাৰ পৰা আমি পানী তুলিম, তুলি পেলাই তাত ঢালিম। সিটবেল্ট লগাই লোৱা, সিটবেল্ট লগাই লোৱাটো বহুত প্ৰয়োজনীয় বস্তু হয়। আৰু তাতে 15 আগষ্ট আহি আছে, আৰু মামাহঁতে পালেতো গম পায় কি কৰি দিব। গতিকে নিজে চেফটি ৰখাটো ভাল, আৰু আমাৰ নিজৰ কাৰণে সুবিধা মানে কি আমাৰ নিজৰ কাৰণে ভাল। আৰু সিটবেল্ট লগোৱাৰ লগে লগে কিবা এটা মানে এক্সট্ৰা লুক এটা আহে, ভাল লাগে, গাড়ীখন চলায়ো ভাল লাগে। আৰু লুক এটা ধুনীয়া লুক এটা আহে। আহি আছোঁ এতিয়া, কাৰণ মই ড্ৰাইভাৰ চিটত বহি থকাৰ কাৰণে ভালকৈ ইমান মানে কথা বতৰা ক'ব পৰা নাই। আৰু সিহঁতৰ কিবা প্ৰব্লেম হৈ আছে। একচুৱেলি মাইকী মানুহৰ সৈতে এইবিলাকত আহি ইমান মজা নালাগে। এতিয়া ফ্ৰেণ্ড চেণ্ডৰ সৈতে আহি বেছি ভাল লাগে। গাড়ী পিছফালে বক্স চক্স বুজি আহিব। নাচিবতো নেজানো। কিয় নাচিব নাজানো? অকমান খাই লোৱাৰ পিছতহে নাচিব। গাইজ মোৰ ডান্স খালেহে ওলায়। মই এইফালে ধৰিলে মোৰ ডান্স ওলাই গাইজ। মানে তেতিয়া এনজয় কৰি সিহঁতৰ তেতিয়া একদম কি জানো। আৰু বহুত ৰ'দ দি আছে। কিশোৰ কুমাৰ কিশোৰ দাস আজি বহুত গৰম দি আছে, গতিকে হাইৱেত মানে ৰ'দে চাট মাৰি ধৰে, গতিকে চশমাযোৰ পিন্ধি ল'লে ভাল লাগে, সেইটো কাৰণে পিন্ধি ল'লোঁ। মই ধুনীয়া দেখি আহিলা তোমাৰ। কি দেখি আহিলা? একো দেখি অহা নাই তোমাৰ। ইমান দিন খালো গলো আৰু তাৰপিছত ভাবিছে এৰি দিলে মোৰ পাপ হ'ব। কি খালা? আচ্ছা, তুমি মানে ক'ব বিচাৰিছা যে তুমি সতী সাবিত্ৰীৰ কাৰণে তুমি ওলাই আহিলা। তেনেকুৱাই পাবা। মই ভাবিছিলো মই এৰি দিম, ক'ৰবাত চুইচাইড কৰি ল'ব নেকি, মই এৰি দিম ক'ৰবাত মদ খাই বেয়া হৈ যাব নেকি, লোকৰ ল'ৰা এটা মই ধ্বংস কৰি আছে, মই নাযাই ভাল। নিজে লাগিলে ক'বা। আকৌ মই না বুলি কৈ দিম, মন চন বেয়া হৈ যাব পাৰে ন। শুনিলেতো, আহি দিম আৰু যা। আজিকালি যুগৰ ভাল পোৱাৰ এই মূল্য দিছে। পইচাৰ কাৰণে, আল্টিমেটলি পইচাৰ কাৰণে তাই ওলাই আহিছে। গাইজ মই আজি একচেপ্ট কৰিছো যে মই পইচাৰ কাৰণে আহিছো। মোৰ মানুহটো BMW আছে, আৰু এফালে বাংলো কেইটা যে একে পইচা মই দেখি মই ৰ'ব পৰা নাই গাইজ। মই পইচা দেখি মই হাপুৰ টুপুৰ খাই গাইজ, প্ৰেমত মানে মই হাপুৰ টুপুৰ খাই গাইজ, একদম মানে কি ক'ম আৰু। এতিয়া পইচা ওপৰতে খেলি আছো গাইজ। তাই নিজে কৈছে যে ইমান দিন খালো গলো মানে। আচ্ছা, সেইবুলি নকবি আৰু তাই ইমান দিন মোক চেনি খালো, লগত ন আল্টিমেটলি চেনি খালো ন। 2 বছৰ 3 বছৰ আমি ভালকে থাকিম। 2 বছৰ 3 বছৰ 7 বছৰ ভাল পোৱা, এতিয়া চলি আছে 9 বছৰ। 2 বছৰ হ'ল বিয়া পাতা, আৰু এতিয়া চুপতি মাৰি আহি পাই গ'লোহি ৰেংমেং। আৰু বহুত দূৰৰ পৰা মানুহ আহে ইয়াত, আহি পানী উঠাই ঢালেহি। আৰু সেই দূৰৰ মানুহবিলাকে আছে এতিয়া। আৰু অলপমান টাইম হ'লে এইটো এইফালৰ ছাইডটো বন্ধ কৰি দিব। আৰু এতিয়া আমি গাড়ীখন পাৰ্কিং কৰি লওঁ, আমি ফটাফট সোমাওঁ এবাৰ। আৰু চাওক, আমি আহি পাই গ'লোহি, আৰু বহুত ৰ'দ দি আছে বাহিৰত। গাড়ীৰ ভিতৰত এচিত আহোঁতেতো গম পোৱা নাছিলোঁ, কিন্তু এতিয়া বহুত গৰম লাগিছে, গতিকে ট্ৰাকখনৰ এইখিনিতে ছাঁ অলপ হৈ আছে, তাতে ৰখিছোঁ।
গোটেইকেইটা মানুহ নামি লওক, একেলগে পাৰ হৈ যাম, কাৰণ এইটো নেশ্যনেল হাইৱে হয় আৰু বহুত আমাৰ লগত ভণ্টি ল'ৰাটো আছে, মোৰ ছোৱালীজনী আছে, গতিকে সিহঁতে একেলগে পাৰ হ'ব নোৱাৰিবও পাৰে, গতিকে মই অলপমান ৰখিছোঁ, একেলগে গোটেইকেইটা পাৰ হৈ যাওঁ। একলগ হৈ গ'লোঁ, মই তিনিটা হৈ গ'লোঁ। পোৱালিটো গ'লোঁ, এইটো হ'ল আয়ুষ, সি শুই আহিছিলে গাড়ীত কাৰ্টুন চাই চাই, আৰু এতিয়া আমি গোটেইকেইটা একলগ হৈ গ'লোঁ। বলক ৰাস্তাটো পাৰ হৈ লওঁ। ঘৰৰ পৰা কিছুমান বস্তু আমি লগত লৈ আহিছিলোঁ আৰু কিছুমান বস্তু অনা নাছিলোঁ। সেইখিনি বস্তু আমি এতিয়া মন্দিৰৰ ভিতৰতে পাই যাম। তেনেকৈ ধূপ অনা নাছিলোঁ আৰু তেল বন্তি চন্তি এইবিলাক অনা হোৱা নাছিলে। সেইখিনি বস্তু আমি ইয়াতে দোকান আছে, দোকানৰ পৰা পাই যাম। দেখিছেনে বাবা লাডু, ডাঙৰ লাডু। আমাৰ বস্তু লৈ ল'লোঁ, 3টা মানুহ আহিছোঁ, গতিকে 3গছ চাকি লৈ ল'লোঁ। আৰু ৰ'দটো বহুত বেছি দিছে, দেখিছে অৱস্থা, পূৰা অৱস্থা বেয়া কৰিছে। আমাক পানী আনিবৰ কাৰণে ঘৰত এটা প্ৰয়োজন আছিলে, য'ৰ পৰা আমি পানী আনিম, তো ঘৰটো লৈ ল'লোঁ। আৰু আমাৰ গোটেইখিনি বস্তু হৈ গ'ল তৈয়াৰ। আমি পানীখিনি তুলি আহোঁ, তাৰপাছত আমি পানী ঢালি আমি বনাওঁ। আৰু চাওক জেগাখিনি, আৰু এইটো বহুত ধুনীয়া ব্যৱস্থা কৰিছে, কাৰণ ইয়াত চব মানুহ নামি ভৰি হাত মুখ হাত ধুৱে, গতিকে মন্দিৰলৈ নিয়া পানীখিনি সেই ওপৰৰ ফালৰ পৰা আহি থাকে, আৰু সেই জেগাখিনিত কোনো মানুহ সোমাব নিদিয়ে, পূৰা বেৰিকেড লগাই দিয়া আছে। আৰু চাওক সেইফালৰ পৰা কৰি থাকে এই জেগাখিনিত, সেই জেগাটোৰ পৰা আহি থাকে আৰু অহৰহভাৱে এনেকৈ পৰিয়ে থাকে সদায়। আৰু এয়া পানীৰ পৰা মানুহে ইয়াৰ ওচৰৰ যিমানখিনি মানুহ আছে চবেই ইয়াৰ পৰা পানীখিনি গা পা ধোৱা, কাপোৰ কানি ধোৱা পৰা আৰম্ভ কৰি গোটেইখিনি কাম কৰে, কিন্তু ইয়াত নকৰে। এইখিনি বহুতে লৈ আছে পানী। গা পাটো ধুই আহিছে, এতিয়া মুখ হাতখিনি ভালকৈ ধুই লৈছোঁ, এতিয়া পানী খাম। পানী ভৰাই ল'লোঁ, দেখিছে। এতিয়া যাম মন্দিৰত, আৰু মন্দিৰত গৈ পানী আনিম। এইটো কামৰ কাৰণে ৰাতিপুৱাৰ পৰা ভাত চাত নোখোৱাকৈ আছিলোঁ, আৰু ফাইনেলি এইখিনি সময় আহি পাইছেহি, আৰু এতিয়া লৈছোঁ। বলক এতিয়া গৈ মন্দিৰত যাওঁ। আৰু চাওক এইটো হ'ল মন্দিৰ, শ্ৰী শ্ৰী সিদ্ধেশ্বৰ মুক্তিনাথ বাবা ধাম। আমি এইটো মন্দিৰতে ঢালিম পানী। पतितों को पावन करने को गंगा आई धरा पर, जो भी नहाए वो तर जाए, पाए मोक्ष यहाँ पर। जैसे भगीरथ के पितरों को आकर तारी गंगा, वैसे सुमंगल करती सबका पाप मिटाती गंगा। आरती उतारू शिव की, आरती उतारू शिव की आरती, आरती उतारू शिव की आरती। विराटे गौरी जय जय शिव चलती रहे शिव धूल कलाए, चलती रहे शिव धूल कलाए, हरदम जाऊं मैं तो शिवालय। चलती रहे शिव धूल कलाए, हरदम जाऊं मैं तो शिवालय। भाव शिव को और करता रहूं शिव होम होम, शिव होम होम मेरा गाय रोम रोम, हरि ओम हरि ओम मेरा गाय रोम रोम, हरि ओम हरि ओम। भक्ति भक्ति करो शिव भक्ति भक्ति, पुण्य भंडार पुण्य भंडार भरता रहूं, देगा शिव मुक्ति 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 मुक्ति। এতিয়া মন্দিৰৰ পৰা আহি গ'লোঁ আমি, কাৰণ বহুত গৰম হয় আৰু তাত ৰখিবৰ কাৰণে ছাঁ জেগাও নাই, গতিকে ইমানখিনি ভালকৈ দেখাব নোৱাৰিলোঁ। তথাপিও ৰাতি পৰিৱেশটো আপোনালোকক দেখাব পৰা হয় আপোনালোকক ভাল লাগিলে, কাৰণ ৰাতি বহুত ধুনীয়া হয় পৰিৱেশটো। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে থেংক ইউ। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ।